বিশেষকৈ আপোনালোকৰ ওচৰত মই দাঙি ধৰিছোঁ আন এখন মোৰ ছবি। এই ছবিখনৰ নাম দিছোঁ মই ভোগ গ্ৰহণ। গ্ৰহণ আছে, আচলতে এনেই গ্ৰহণ হ'ল দুটা, কিন্তু মই আৰু এটা গ্ৰহণ বঢ়াই দিছোঁ মোৰ চাইডৰ পৰা। সেই গ্ৰহণটো দিছোঁৱে ভোগ গ্ৰহণ। এনে আছে সূৰ্য গ্ৰহণ বা চন্দ্ৰ গ্ৰহণ, কিন্তু মই আৰু এটা গ্ৰহণ দিছোঁ ভোগ গ্ৰহণ। এইটো মোৰ চাইডৰ গ্ৰহণ। এইটো আপোনালোকে নাভাবিব যে এই গ্ৰহণটো ক'ত পালে, নহয়, মইতো মোৰ নিজৰ মনৰ কল্পনাৰে এই গ্ৰহণটো কৰিছোঁ। কিয় এইটো কাৰণে এইটো গ্ৰহণ দিছোঁ, এদিন হয়তো পৃথিৱীখনক গ্ৰাস কৰিব পাৰে। গ্ৰাস কৰিব এইটো কাৰণে পাৰিব পাৰে, যদি ইয়াৰ নেচাৰেল বস্তুবিলাক, গছ গছনিবিলাক যদি কাটি পেলোৱা হয়। এই এখন দেখুৱাইছোঁ, চাওক, এইখন কোঠাৰ দেখুৱাইছোঁ, এইখন কৰণ দেখুৱাইছোঁ, এইখন পৃথিৱী। এই গছবিলাক কাটি 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 পেলাই দিছে। এই দুই এডাল ইয়াতে গছ আছে, কিন্তু আমাৰ যিমানটো আমাৰ প্ৰয়োজন গছ গছনিৰ, সেই গছ গছনিৰ পৰা যে আমি বঞ্চিত হওঁ, তেতিয়াহ'লে আমাৰ এনেও প্ৰদূষণটো ইয়াত পৃথিৱীত বাঢ়ি যাব। গতিকে প্ৰদূষণ যদি বাঢ়ি যায়, তেতিয়াহ'লে আমি আৰু বাচি থাকিম কেনেকৈ? তেতিয়া গ্ৰহণ নিশ্চয় হ'ব, ইয়াত গ্ৰহণ এটা আহি পৰিব। সেইটো কাল্পনিক গ্ৰহণ। গতিকে সেইখন পৃথিৱী দেখুৱাইছোঁ, আৰু পৃথিৱীখনক দেখুৱাইছোঁ যে ইয়াত এটা ৰাক্ষসৰ এটা গ্ৰাস, যেনেকৈ গ্ৰাস কৰে, যে হাতখনেৰে কেনেকৈ আগবাঢ়ি আহিছে পৃথিৱীখনক গ্ৰাস কৰিবৰ কাৰণে, তাৰ মুখ চুখ মেলি ৰাস্তাত কেনেকৈ ওলাই আছে যে পৃথিৱীখনক গ্ৰাস কৰি পেলাব, এদিন গ্ৰাস কৰিব। যদি আমি নিজকে নিজে যদি ছেভ নকৰোঁ, প্ৰাকৃতিক যদি আমি ছেভ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এদিন হ'লেও পৃথিৱীখন গ্ৰাস কৰিব। কিহে গ্ৰাস কৰিব? কোনো ভূতপ্ৰেত নহয় ইয়াত গ্ৰাস কৰিব পাৰে। গ্ৰাস কৰিব ইয়াৰ প্ৰদূষণে। যিটো এনভাইৰনমেণ্ট আছে, এই এনভাইৰনমেণ্টটো যদি আমাৰ ইয়াৰ পৰা হয়, যদি বস্তুটো যদি আপোনাৰ প্ৰদূষণ হয়, প্ৰদূষণ মুক্ত নহয়, যদি প্ৰদূষণ হৈ যায়, নিশ্চয় আমাৰ ইয়াত জীৱ জন্তু বাচি থকাটো হয়তো দিগদাৰী হৈ পৰিব। গতিকে তাকেহে কৈছোঁ, গতিকে আপোনালোকে আমি গোটেইবিলাকেই যদি এই প্ৰাকৃতিক বস্তুবিলাক যদি আমি নবচাওঁ, আৰু বচাবৰ কাৰণে যদি আমি চেষ্টা নকৰোঁ, আৰু যদি আমি নতুনকৈ যদি নলগাওঁ, আগতে যিবিলাকে কৰিলে এইবিলাকৰ কোনো চিন্তাধাৰা নাছিল, আগত যথেষ্ট পৰিমাণৰ বস্তু আছিল, তেওঁলোকে কাটিলেও সিমানখিনি ক্ষতি নাছিল, পপুলেশ্যন কম আছিল। এতিয়া পপুলেশ্যন বাঢ়ি গৈছে, কিন্তু প্ৰাকৃতিক জিনিসটো কমি গৈছে। গতিকে সেই প্ৰাকৃতিক জিনিসটোক বঢ়াবৰ কাৰণে আপুনি মই নিজকে নিজেই চিন্তা কৰি, অন্তত অন্যত নহ'লে নিজৰ ঘৰ বাৰী বস্তুখিনি যিখিনি মাটি আছে, সেইখিনি অন্তত আমি চাৰিজোপা গছ লগাব পাৰোঁ নিশ্চয়। তাৰ পৰা প্ৰদূষণমুক্ত আমি হ'ব পাৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰত মই দাঙি লৈছোঁ, আপোনালোকক মই মোৰ চাইডৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে প্ৰত্যেকেই এই প্ৰাকৃতিক বস্তুটো লগাই আমাৰ প্ৰদূষণমুক্ত কৰিবৰ কাৰণে, আমাক জীৱ জন্তুক বাচি থাকিবৰ কাৰণে আমি নিজকে নিজে চিন্তা নকৰোঁ, ইয়াত অন্য চিন্তা কৰিবলৈ নাহে। গতিকে সেয়ে কৈছোঁ আপোনালোকক মই সন্মান সহকাৰে কৈছোঁ, প্ৰত্যেকে অন্তত নাই কমে হ'লেও এজনেই অন্তত 10 জোপাকে হ'লেও গছ লগাই পেলাই পৃথিৱীখনক বচাওক, পৃথিৱীৰ জীৱ জন্তু বচাওক। গতিকে বন্ধু বান্ধৱীসকল, আজি ইমানতে থাকোঁ। আনদিন অন্য কিছুমান অইল পেইণ্টিং দেখুৱাম। গতিকে আপোনালোকে কেনেকুৱা পায়, কি হয়, সেইটো মোক জনাব। আপোনালোকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু মোক উৎসাহিত কৰিব বুলি মই আশা ৰাখিলোঁ। আজিলৈ ইমানতে সামৰণি মাৰোঁ। জয় আই অসম।